হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ আপোনালোকৰ? তো মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইণ্ডিয়ান ৰেলৱেৰ বহুকেইখন পদ মুকলি হৈছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সকলোখিনি কথা আজি এই ভিডিঅ'ত আপোনালোকক মই জনাম। তো ভিডিঅ'টো প্ৰথমতে লাইক কৰি দিয়ক আৰু আপুনি চেনেলটোত নতুন হ'লে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক। তো ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। তো চাব পাৰিছে ইণ্ডিয়ান ৰেলৱেৰ বহুকেইখন পদ মুকলি হৈছে। প্ৰথমটো আছে আমাৰ হস্পিটেল এছিষ্টেণ্ট, যাৰ কাৰণে 14টা ভেকেঞ্চি মুকলি হৈছে। এখন পদ হৈছে লেবৰেটৰী চুপাৰিনটেণ্ডেণ্ট, ইয়াৰ কাৰণে এখন পদে মুকলি হৈছে, কিন্তু এইখনো আপুনি এপ্লাই কৰি দিব যদি আপোনাৰ কোৱালিফিকেশ্যন এইখিনিত আছে। কোৱালিফিকেশ্যনৰ কথাটো পিছত কৈ আছোঁ। তো তৃতীয়খন পদ আপুনি চাব পাৰিছে যে হাউচকিপিং এছিষ্টেণ্ট, ইয়াৰ কাৰণে ভালেকেইখন পদ মুকলি হৈছে, 13খন পদ মুকলি হৈছে। তো ইয়াতে এছ চিৰ প্ৰথমখন যিখন আছে হস্পিটেল এটেণ্ডেণ্ট, ইয়াতে এছ চিৰ 2টা পদ, এছ টিৰ 2টা পদ আৰু OBC 6জন কেণ্ডিডেট বিচৰা হৈছে। আৰু লেবৰেটৰী চুপাৰিনটেণ্ডেণ্টত এজনে জেনেৰেল কাষ্টৰ বিচৰা হৈছে। আৰু হাউচকিপিং এছিষ্টেণ্টত এছ চিৰ 2টা, এছ টিৰ 1টা আৰু OBCৰ 4টা আৰু জেনেৰেলৰ 6জনক বিচৰা হৈছে। তো আপোনালোকে এইটো কেনেকৈ এপ্লাই কৰিব এইটো কম। প্ৰথমতে আমি আমাৰ নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যনত গুচি যাওঁ। তো এডুকেশ্যনেল কোৱালিফিকেশ্যনত হস্পিটেল এছিষ্টেণ্টৰ মিনিমাম কোৱালিফিকেশ্যন HSLC পাছ হ'ব লাগিব আৰু ITI ৰিকগনাইজ বৰ্ড ইনষ্টিটিউশ্যনৰ পৰা ITI কৰা হ'ব লাগিব। আৰু লেবৰেটৰী চুপাৰিনটেণ্ডেণ্টত আপুনি কোৱালিফিকেশ্যন 12 পাছ কৰিব লাগিব আৰু ছায়েন্স প্লাছ ডিপ্ল'মা মেডিকেল লেব টেকন'লজিৰ থাকিব লাগিব, আপোনাৰ তাতে ডিগ্ৰী থাকিব লাগিব। হাউচকিপিং এছিষ্টেণ্টতো আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন HSLC পাছ হ'ব লাগিব আৰু ITI ৰিকগনাইজ বৰ্ডৰ ইনষ্টিটিউশ্যনৰ আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব। কথাটো হ'ল ইয়াৰ লাষ্ট ডেটটো মই আপোনালোকক সবিশেষে জনাব খুজিছোঁ যে 30 মে 2021লৈকে ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে। তো আপুনি কেনেকৈ এপ্লাই কৰিব জল্দি তেনেহ'লে আপুনি এপ্লাই কৰিবৰ কাৰণে তেওঁলোকৰ এটা ফৰ্ম ডাউনলোড কৰিব লাগিব আৰু ফৰ্মটো ফিল আপ কৰি আপুনি এই ইমেইল আইডিটোতো দেখিব পাৰিছে, এই ইমেইল আইডিত ছিংগল PDF ফাইল বনাই আপুনি ইয়াতে পঠাব লাগিব। হোৱাটছআপ ভিডিঅ' কলৰ যোগেদি আপোনাক ইণ্টাৰভিউ লোৱা হ'ব, তলত দেখিব পাৰিছে। আৰু এইখন ফৰ্ম দেখিছে, এই ফৰ্মটো আপুনি ডাউনলোড কৰিব লাগিব। ইয়াৰ PDF লিংকটো মই আপোনাক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব আৰু স্কেন কৰি ল'ব। স্কেন কৰি ফৰ্মখন ভালকৈ ফিল আপ কৰিব আৰু ইয়াতে এটেচ আপোনাৰ ফটোগ্ৰাফ লগাব। তো আপোনাৰ ফটোগ্ৰাফ লগাই আপুনি যিমান ডকুমেণ্টছ আছে আপোনাৰ, তো সকলো ডকুমেণ্টছ একেলগে 1 PDF ফাইল বনাব লাগিব। বনাই এইটো ইমেইল আইডিত আপুনি চেণ্ড কৰি দিব। তেনেহ'লে তেওঁলোকে যোগাযোগ কৰিব আৰু হোৱাটছআপৰ যোগেদি আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। তলত দেখিব পাৰিছে 7 জুনৰ পৰা 2021ৰ 11 জুনলৈকে হোৱাটছআপ ইণ্টাৰভিউ হ'ব। হোৱাটছআপ ইণ্টাৰভিউটো আপোনাৰ ভিডিঅ' কলৰ যোগেদি হ'ব। তো ভিডিঅ' কলৰ যোগেদি আপোনাক হোৱাটছআপ ইণ্টাৰভিউ লোৱা হ'ব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভালেই লাগিছে। ভিডিঅ'টো ভালেই লাগিলে এখন লাইক কৰি দিয়ক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে জল্দি এপ্লাই কৰিব পাৰে আৰু এখন চাকৰি যোগাৰ কৰিব পাৰে আমাৰ চেনেলৰ মাধ্যমেদি। তেতিয়া আমাৰো ভাল লাগিব। তো লগ পাম এখন নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈকে বাই বাই। জয় আই অসম।